ডিফুৰ আইডিএছপি আলোচনাত কক্ষত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নতুন নিৰ্বাচনী নীতি তৈয়াৰৰ দাবীত আকুৰগোজ ২৬ সংগঠন। হুকিয়াৰ বড়োলেণ্ডৰ ৰাজ্যৰ দাবীত কাজলগাঁৱত এপছুৰ ৩ ঘণ্টীয়া গণচিয়ৰ কাৰ্যসূচী ৰূপায়ণ। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। বিশ্বৰ আন্তৰ্জাতিক ধাত্ৰী দিৱসৰ লগত সংগতি ডিফুস্থিত আইডিএছপি আলোচনা কক্ষত ১২ মে'ত পালন কৰে আন্তৰ্জাতিক ধাত্ৰী দিৱস। ডিফুৰ নাৰ্ছ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক কাৰেং ৰংপিপিকে ধৰি বহুকেইজন চিকিৎসক নাৰ্ছৰ প্ৰশিক্ষণ লৈ থকা ছাত্ৰীসকলে উপস্থিত থাকে। আন্তৰ্জাতিক ধাত্ৰী দিৱস। লেডি অৱ দ্য লেম্প খ্যাত ফ্লৰেন্স নাইটিংগেল ১৮২০ খ্ৰীষ্টাব্দত ঠিক আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল। তেওঁ গোটেই জীৱন ৰোগীসকলক চোৱা চিতা কাৰ্যতে জীৱন অতিবাহিত কৰিছিল। ক্ৰিমিয়াৰ যুদ্ধত আহত হাজাৰ হাজাৰ সৈনিকক চোৱা চিতাৰ দায়িত্ব নাইটিংগেলে স্বেচ্ছাই গ্ৰহণ কৰিছিল। কোৱা হয় যে নাইটিংগেলৰ নিস্বাৰ্থ প্ৰেম, ত্যাগ আৰু মানৱ সেৱাৰ প্ৰতি শ্ৰদ্ধাত গদ অনেক ৰোগীয়ে নাইটিংগেল কাষৰে পাৰ হৈ গ'লে তেওঁৰ চাহটোকে সেৱা কৰিছিল। সেই মহামানৱতাৰ মহান দেৱী ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটোকে পৰিৱৰ্তী সময়ত বিশ্বই আন্তৰ্জাতিক ধাত্ৰী দিৱস হিচাপে পালন কৰে। পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত থকা এগ্ৰিকালচাৰ ফাৰ্মৰ পৰিদৰ্শন বাংলোত ১১ মে'ত অনুষ্ঠিত এক সংবাদমেলত ২৬ সংগঠনে পৰিষদৰ নতুন নিৰ্বাচন নীতি তৈয়াৰৰ দাবীত সংগঠনৰ হৈ নেতা কৰ্মীসকলে আকুৰগোজ মনোভাৱ প্ৰকাশ কৰে উপস্থিত সাংবাদিকসকলৰ আগত। পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অজনজাতীয় ভোটাৰসকলৰ নাম কৰ্তন কৰি ১৯৯১ বৰ্ষৰ পৰিষদৰ নিৰ্বাচনী নীতি মতে নতুন নিৰ্বাচনী নীতি তৈয়াৰৰ দাবীত ২৬ সংগঠনে নিজৰ স্থিতাৱস্থা বাহাল কৰাৰ কথা সদৰি কৰে। আনহাতে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে উক্ত দিনতে কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ দিনো ইতিমধ্যে ঘোষণা কৰি পেলাইছে। এই পৰিপ্ৰেক্ষিতত ২৬ সংগঠনৰ পৰিৱৰ্তী পদক্ষেপ কি হ'ব সেয়া সময়তেহে পৰিলক্ষিত হ'ব। চিৰাং জিলা এপছুৰ উদ্যোগত জিলাৰ সদৰ কাজলগাঁৱত এপছুৱে ৩ ঘণ্টাৰ বাবে ৰূপায়ণ কৰে গণচিয়ৰ। হুকিয়া বড়োলেণ্ড ৰাজ্যৰ দাবী আৰু বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ প্ৰদানৰ দাবীত এই ৩ ঘণ্টীয়া গণচিয়ৰ কাৰ্যসূচী ৰূপায়ণ কৰে। গণচিয়ৰ অৱস্থান কাৰ্যসূচীত শ নেতা কৰ্মীৰে লগত বহুকেইটা সংগঠনে অংশগ্ৰহণ কৰে। নিজৰ জাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক উত্থানলৈ অতিশয় সংবেদনশীল বড়োসকলে ভিন্ন উপায়ে সংগ্ৰাম কৰি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক কাণত পেলাব নোৱাৰাত প্ৰতীকী ৰূপত গণচিয়ৰ কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্ণগোচৰ কৰাৰ প্ৰচেষ্টা কৰা হৈছে। বড়োলেণ্ড ৰাজ্যৰ দাবীত কোনো পধ্যে আপোচ নকৰে বড়ো ভাইসকলে। কিন্তু কাৰ্বি আংলঙৰ কাৰ্বিসকলে সংবিধান প্ৰদত্ত ২৪৪ ৰূপায়ণক দাবীত সংগ্ৰামৰ নামত সংগ্ৰামী নেতাসকলে কাৰ্বি আংলং বন্ধৰ কাৰ্যসূচী পালন কৰি এক প্ৰকাৰ যেন ভাগৰি গ'ল। অলপতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিভিন্ন আধাৰশিলা স্থাপন কাৰ্যসূচীৰ উপলক্ষে বৈঠালাংছত অনুষ্ঠিত বিশাল জনসভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চিঞৰি দিয়া ভাষণত মুখ্য কাৰ্যবাহীগৰাকীয়ে তাকে প্ৰতিপন্ন কৰিলে মুখ্যমন্ত্ৰীৰ আগত। সন্মানীয় ৰাইজসকল, আমি কাৰ্বি আংলং পৰিৱৰ্তন বিচাৰিছোঁ, কাৰ্বি আংলং উন্নতি কৰিব বিচাৰিছোঁ। আমি বহুদিনৰ পৰা আন্দোলন কৰি আহিছোঁ, আমি বহুদিনৰ পৰা সংগ্ৰাম কৰি আহিছোঁ। আমি অসমৰ বিভাজন নকৰোঁ, অসমতে আমি থাকিম, অসমৰ ঘূৰিব আমি বিচাৰিছোঁ। মুখ্যমন্ত্ৰী সোণোৱালক সন্তুষ্ট কৰিবলৈ তেওঁ সোণৰ অসম গঢ়াৰ কথা কোৱাৰ লগতে অসমক পুনৰ দ্বিখণ্ডিত নকৰাৰ কথাও দোহাৰে। কিন্তু সৰ্বজনে জানে যে বিগত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ২২৭তম অধিৱেশনত সকলো কাৰ্যবাহী সদস্য, পৰিষদৰ সচিব তথা অনেক সাংবাদিকসকলৰ উপস্থিতিতে ২৪৪ ধাৰাক দাবী কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
আশ্চৰ্যজনকভাৱে ইমান সাংঘাতিক কথাৰ সন্দৰ্ভত বিগত ৩টা দশক জুৰি স্বায়ত্তশাসিত ৰাজ্য দাবী আন্দোলন কৰা সংগ্ৰামী নেতা কৰ্মীসকলে মৌন হৈ থকালৈ চাই এটা কথাই ওলাই পৰিছে যে প্ৰকৃততে স্বায়ত্তশাসিত ৰাজ্যৰ দাবী আন্দোলন চলাই নিব পৰাকৈ সংগঠন আৰু সংগঠনৰ নেতা কৰ্মীৰ মাজত একতাৰ অভাৱ এয়া আমাৰ অভিমত নহয় জিলাখনৰ একাংশ বুদ্ধিজীৱী আৰু দূৰদৰ্শী ৰাজনৈতিক পৰ্যবেক্ষকসকলৰহে অভিমতহে এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ Naman Wheel Care Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer, Karbi Anglongot Pratham, Ishan Motors, Ward number 2 CCR Homipot, Dimapur Pot, 29 nang Rastriyo Ghaipot, Chandrapur Bukajan, 7824-4880, Jila Karbi Anglong, Jugajugor number 7896169017, Hewar Babe, 7896169021 Bikrir Babe, landline number 03675-246-448 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Netrajoti Optical, exclusive branded spectacles showroom. Visit us at KST Road, opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, J. Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ আৰক্ষী চকীৰ অন্তৰ্গত ডালিমবাৰীত বুধবাৰৰ নিশা সংঘটিত হয় এক অমানৱীয় ঘটনা বৈঠালাংছৰ ডালিমবাৰীত জুনাকি মিলিকপিক 7জনকৈ যুৱকে প্ৰথমে দলবদ্ধ ধৰ্ষণৰ দৰে বৰ্বৰ ঘটনা সংঘটিত কৰি পিছত হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্য আৰু হুকৰ ছাঁ পৰিছে নিহত দুৰ্ভগীয়া জুনাকি চিন্থং তেৰনগাঁৱৰ দিলি মিলিকৰ কন্যা জুনাকিৰ মৃতদেহ বৃহস্পতিবাৰে পুৱা তাৰচেন এলপি স্কুলৰ ওচৰত তামুলপুৰত গছ এজোপাত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ হয় পশ্চিম কাৰ্বি আংলঙৰ ডালিমবাৰীত সংঘটিত এই ধৰণৰ বৰ্বৰচিত ঘটনাই প্ৰমাণ কৰি দিলে যে কাৰ্বি আংলঙটো আগৰ হে সহজ সৰল লোকৰ বাসস্থান হৈ থকা নাই কাৰ্বি সমাজত য'ত সম্বন্ধক লৈ সদায় সন্মান প্ৰদৰ্শিত হয় আৰু একে গোত্ৰৰ ভাই ককাৰ লগত এজনমান থাকিলে আন 10 জনৰ হত একেলগে নিৰ্ভয় কৰাবলৈ অহাযোৱা কৰিব পাৰে এতিয়া আৰু কাৰ্বি সমাজত হেদিন বাৰু উকলি গৈছে নেকি জুনাকিৰ ক্ষেত্ৰত দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈ যোৱাৰ পিছত এতিয়া সমাজৰ নেতৃস্থানীয় তথা দায়িত্বশীল পুৰুষ আৰু মহিলা ব্যক্তিসকলৰ মস্তিষ্কত প্ৰবলভাৱে এই ধৰণৰ প্ৰশ্নই জুকাৰি গৈছে ঘটনাৰ বিৱৰণীত প্ৰকাশ পোৱা মতে বুধবাৰে নিশা তামুলবাৰীত হোৱা বিহু অনুষ্ঠান চাবলৈ বুলি লগৰীয়াৰ সৈতে গৈছিল বিহু অনুষ্ঠান উপভোগৰ পিছত ঘূৰি অহাৰ পথত প্ৰেমিক বিনি ফাংচৰ লগত কথা পাতিবৰ বাবে ওচৰৰে তাৰচন এলপি স্কুলত আশ্ৰয় লৈছিল মানে আমি তামুলবাৰীয়া প্ৰগ্ৰাম চাব গৈছিলোঁ বিহু প্ৰগ্ৰাম
বিহু প্ৰগ্ৰাম চাব গৈছিলোঁ তাৰপিছত তাৰ পৰা মোৰ জোনাকীৰ কাৰণে লগ পাইছোঁ জোনাকীৰ কাৰণে লগ পাইছোঁ তাৰপিছতে সিহঁতৰ আহিছে মোৰ ভণ্টি আৰু কিবা সিহঁতৰ লগত ল'ৰা এজন আছে বোলে ল'ৰা আছে মানে লেঠেগাঁৱৰ ল'ৰা সিহঁতৰ পৰা আমি একেলগে মানে আধা ৰাস্তা ফুৰিব যাম বুলি কৈছোঁ 4জন আমি গৈ আছোঁ সিহঁতৰ গাৰভাৰ লগতে বহি আছে মানে গাৰভাৰ লগতে বহি আছে আৰু আমাৰতো স্কুল বেৰেণ্ডাৰতে আছে আৰু সিহঁতৰ আহি পৰা ৰাউণ্ড কৰিখিনি 7-8জন মান মানুহ আছে 7-8জন মান মানুহ কিছুমান মানুহ মোৰ কাৰণে মাৰিছে আৰু ছোৱালীটো পলাইছে পলাইখিনি সিহঁতে ছোৱালীৰ কাৰণে কি কৰিছে মোৰ কাৰণেতো 4জন মানুহ মাৰিকে ছোৱালী ঘৰতে লৈ আনিছে তাৰপিছত ছোৱালীৰ কাৰণে সিহঁতে কি কৰিছে মই নাজানো ইয়াৰ পৰা এনে সময়তে যুৱক কেইজনে দেখা পাই জোনাকীৰ লগৰীয়া কেইজনক তাৰ পৰা খেদি পঠিয়ায় আৰু জোনাকীৰ প্ৰেমিক ভিনী ফাংচক জোনাকীৰ পিতৃৰ ঘৰত গতাই দি তেওঁলোকৰ ছোৱালীৰ লগত ভিনীয়ে কথা পাতি থকা বুলি অভিযোগ কৰাৰ লগতে জোনাকী পলাই যোৱা বুলি কয় তাৰ পিছত উৰে নিখা দুষ্ট যুৱক কেইজনে জোনাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অন্তত ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে পিছত প্ৰগ্ৰাম চাব গৈছিলোঁ 4জন মানুহ লগ কৰি পেলাই ফুৰিবলৈ আহিছোঁ তাৰ আপগাঁও LP স্কুল লগতে ফুৰিব গৈছিলোঁ পিছত কালবাৰ লগত বহিছোঁ বহি পেলাই ভিনীয়ে ছোৱালীৰ কাৰণে হাত ধৰি লৈ গৈছিলোঁ স্কুল ঘৰ পিছত আমাৰ কাৰণে ইয়াত ৰখিবি তহঁতৰ দুইটা এনেকুৱা কৈছোঁ পিছত ৰখি পেলাই সিহঁতে অহা নাই ভাইনে টচ মাৰিছিল ইয়াতে মানুহ আছে বুলি সি চিঞৰি আছে পিছত বাবু তেৰণে কৈছিল ইয়াত পৰা তহঁতে গুচিয়া মানুহ আহি আছে পিছত নহ'লে তই মাল খাব বুলি আমি তাৰ পৰা গুচি আহিলোঁ আৰক্ষীয়ে 7জনৰ ধৰ্ষণকাৰীকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি এই সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে বৈঠালাংছৰ পৰা জাছন ইংহিৰ প্ৰতিবেদন কাৰ্ড নিউজ বৈঠালাংছ কাৰ্বি আংলং দিলাই আৰক্ষী চকীৰ অন্তৰ্গত লাহৰিজানত পত্নীৰ দ্বাৰা হত্যা হল স্বামীৰ কেন ইংলেং নামৰ লোকজনৰ পত্নীৰ নাম ৰছাই নিজ হাতেৰে স্বামীক হত্যা কৰাৰ বাতৰি বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে স্থানীয় সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰ্বি আংলঙত সম্প্ৰতি দূষিত বতাহে সমাজ জীৱনক এক প্ৰকাৰ বিপৰ্যস্ত কৰিবলৈ ধৰিছে টেলিভিছন বা চিনেমাৰ পৰ্দাত থ্ৰিলাৰ কাহিনীৰ দৰে হ'ব ধৰিছে য'ত কাহিনীৰ নায়ক বা নায়িকাই নিজ নিজ উদ্দেশ্য পূৰণৰ বাবে যিকোনো দুষ্কাৰ্য কৰিবলৈ কুণ্ঠাবোধ নকৰে ইয়াৰ ভিতৰত অধিকাংশই টকা পইচা ধন দৌলতৰ পিছত দৌৰা লোক এনে হ'ব পাৰে ৰছাৰ ক্ষেত্ৰতো যোৱা 11 মেত স্বামী কেন ইংলেঙক হত্যা কৰি স্বামী সন্তান ৰছা বৰ্তমান পলাতক অৱস্থাত আছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ